নমস্কাৰ বন্ধুসকল, ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কেইটামান লৈ পুনৰ আপোনালোকৰ আগলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। এটা অনুৰোধ থাকিলে আপোনালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ে, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনটো আপোনালোকে পাব পাৰে। আহক প্ৰশ্নকেইটা চাওঁ। প্ৰথম প্ৰশ্নটো আছে, পৰ্যায়বৃত্ত তালিকাৰ আধাৰত তলৰ কোনজন বৈজ্ঞানিকে মৌলসমূহৰ শ্ৰেণী বিভাজন কৰিছিল? এই শুদ্ধটোতো হ'ব, চাৰিটা অপশ্যন দিয়া আছে, ৰাদাৰফোৰ্ড, ডেল্টন, মেণ্ডেলিভ, লথাৰ মেয়াৰ। শুদ্ধ উত্তৰটো হৈছে DI মেণ্ডেলিভ। নেক্সট কুৱেশ্যনটো চাওঁ, তলত দিয়া কোনটো ধাতুকল্প নহয়? যি মৌলৰ ধাতু আৰু অধাতুৰ দুয়োটাৰে গুণ আছে সেইবিলাকক ধাতুকল্প কোৱা হয়। ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে, জাৰ্মেনিয়াম, ক্ৰমিয়াম, চিলিকন, আৰ্ছেনিক। ইয়াৰ ভিতৰত কোনটো ধাতুকল্প নহয়? শুদ্ধ উত্তৰটো হ'ব ক্ৰমিয়াম। নেক্সট কুৱেশ্যন, তলৰ কোনটো অধাতু? চাৰিটা দিয়া আছে, ছালফাৰ, গন্ধক, মাৰ্কাৰী, নিকেল, মেগনেছিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গন্ধক বা ছালফাৰ। তাৰপিছৰ প্ৰশ্নটো লৈছোঁ, পৰ্যায়বৃত্ত তালিকাত তৃতীয় আৰু চতুৰ্থ পৰ্যায়ত থকা মৌলৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো 8 আৰু 18। তাৰপিছৰ প্ৰশ্নটো লৈছোঁ, জেননৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। তো শুদ্ধ উত্তৰ হ'ব খ নম্বৰটো 28-18-18-8। তাৰপিছৰ প্ৰশ্নটো লওঁ, তলৰ কোনটো মৌলৰ মাত্ৰ এটাহে প্ৰাকৃতিকভাৱে পোৱা আইচ'টপ আছে? অক্সিজেন, নাইট্ৰজেন, ফ্ল'ৰিন, নিয়ন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ফ্ল'ৰিন। ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ, আইৰণ, জিংক, এলুমিনিয়াম, চিলভাৰ এই মৌলসমূহৰ সক্ৰিয়তাৰ ঊৰ্ধ্বক্ৰমত সজালে কোনটো হ'ব? উত্তৰটো হ'ব ক নম্বৰ, চিলভাৰ, এলুমিনিয়াম, আইৰণ, জিংক।